বন্ধুসকল, আজি মই অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই বৰা চাউলৰ মিঠা পোলাও বনাম। আৰু বৰা চাউলখিনি এতিয়া মই প্ৰথমতে সিজাই ল'ব লাগিব। কেনেকৈ সিজাইছোঁ আপোনালোকক দেখুৱাম। প্ৰথমে বৰা চাউলখিনি চয়াত দি ল'ব লাগিব। আৰু এইখিনি বৰা চাউল মই ৰাতিয়ে তিয়াই থৈছিলোঁ, এতিয়া পানীৰ পৰা টুকি লৈছোঁ। আৰু এইফালে মই ইয়াত পানী গৰম দি থৈছোঁ। এই পানীখিনিৰ ওপৰতে এইটো ফুটা খৰাহিটো বহুৱাই দিছোঁ আৰু ইয়াতে বৰা চাউলখিনি ঢালি দিছোঁ। ইয়াতে এতিয়া ভালকৈ ঢাকনি এখন মাৰি দিব লাগিব। চাউলখিনি ভালকৈ ঢাক খোৱাকৈ দিব লাগিব, যাতে গেছটো কোনোফালে নাযায়, ধোঁৱাটো, তেতিয়াহে ভালকৈ সিজিব। আৰু এইফালে ছাইডতে মই এখন কাপোৰ লগাই দিম, ধোঁৱাটো নহ'লে ওলাই যাব পানীৰ ভাপটো। পানীৰ ভাপটো কেনি ওলাই নোযোৱাকৈ কাপোৰ এখন এনেকৈ মেৰিয়াই দিছোঁ, তেতিয়া পটককৈ সিজি যাব। এতিয়া অলপ দেৰি থাকিব লাগিব। পানীখিনি উতলি আহিছে, পানীৰ ভাপটোৱে চাউলখিনি সিজাই দিব। এতিয়া এইফালে চাউলখিনি সিজি গ'ল। এয়া দেখিছে ইমান ধুনীয়াকৈ সিজি গ'ল চাউলটো। ইয়াত অলপো পানী দিয়া নাই, যিহেতু পানীৰ ভাপতে সিজিছে। ধুনীয়াকৈ সিজি গৈছে। এতিয়া এইখিনি তেলত ভাজিব লাগিব। মই ইয়াত তেল গৰম কৰিলোঁ। তেলটো আপোনালোকে চাউলখিনি আন্দাজত দিব, বহুত বেছি তেল দিব নালাগে। মই ৰিফাইন তেল ব্যৱহাৰ কৰিছোঁ। ইয়াত ঘিউ ব্যৱহাৰ কৰিব পাৰে, ঘিউ দিবলৈ পাৰিব। সেয়া দেখিলে। এতিয়া তেলখিনিতে অকণমান চেনি দিম, তেতিয়া অকণমান ভাতকেইটাৰ ৰং এটা উঠিব, ৰঙচুৱা হ'ব, তেতিয়া ভাল লাগিব। আৰু এইফালে মই পিঁয়াজ থেতালি থৈছিলোঁ। পিঁয়াজখিনি মই মিক্সিত মৰা নাই, মিক্সিত মাৰিলে বেছি গুড়ি হৈ যায়, সেইটো কাৰণে থেতালি লৈছোঁ অলপ। আৰু এইফালে তেজপাত দুখিলামান মই কাটি লৈছোঁ, সেইখিনি আদা থেতালি লৈছোঁ। আৰু ইয়াতে লং, ডালচেনি, ইলাচি গোটেইকেইটাই আছে। এইফালে ভাতখিনি মই ৰেডি কৰি লৈছোঁ। ভাত গোটেইখিনি বনোৱা নাই, আধাটো আছে। ভাত বেছিকৈ দিলোঁ, সৰহকৈ চাউল দি দিলোঁ, গতিকে ইয়াৰ আধাখিনিহে বনাম এতিয়া মই। চেনিখিনিৰ ৰং এটা উঠি আহিছে, দেখিছে ৰঙা হৈ আছে। এতিয়া ইয়াতে পিঁয়াজ আৰু আদাৰ ৰস অকণমান দিব লাগিব। পিঁয়াজৰ আদাৰ মিলাই পেলাই চেপি পেলাই অকণমান ৰস দি দিব লাগিব। তেতিয়া গোন্ধটো বহুত ধুনীয়া ওলায়, তেলতে আদা পিঁয়াজৰ ৰস অকণ চেপি দিলে। আৰু ইয়াতে এটা তেজপাত পিছিলা মই ভাজি লৈছোঁ। পিঁয়াজখিনি ভাজি ল'ব লাগিব তেলতে। আদা, লং, ইলাচি গোটেইখিনি দি দিছোঁ তেলতে। এইখিনি ভালদৰে ভাজি ল'ব লাগিব, অলপ ৰঙচুৱা হ'ব লাগিব, নহ'লে পিঁয়াজটো কেঁচা হৈ থাকিব, গোন্ধাব। এইখিনি অলপ ভাজ খাবলৈ দিব লাগিব। এইখিনি ভাজ খালে দেখিছে ৰঙা হৈ গ'ল পিঁয়াজ আদাখিনি। ইয়াতে অকণমান পানী দি দিব লাগিব, তেতিয়া পিঁয়াজটো গলি যাব। বেছি দিব নালাগে, অকণমান পিঁয়াজটো গলিবৰ কাৰণে অকণমান পানী দিব লাগে। আৰু ইয়াৰ যিকণ পানী দিছিলোঁ, পানীকণ শুকাই গ'ল, পিঁয়াজখিনিও ধুনীয়াকৈ গলি গৈছে। এতিয়া ইয়াতে চাউলখিনি দি দিম। চাউলখিনি নহয়, ভাতখিনি, ভাতখিনি মই সিজাই থৈছিলোঁ, সেই ভাতখিনি দি দিম। আৰু ইয়াতে অলপ চেনি দি দিম। আপোনালোকে মিঠাটো সোৱাদমতে দিব। ভাতটো চাব কিমানখিনি ভাত বনাইছে, তাৰ আন্দাজত চেনিটো দিব। কিছুমানে মিঠাটো কম খায়, কিছুমানে বেছিকৈ খায়। আপোনালোকৰ মিঠাটো আন্দাজমতে দিব। মিঠাটো অকণমান বেছি হ'ব লাগে,
তেতিয়া খাই ভাল লাগে। আৰু আপোনালোকে ইয়াত গুড় ব্যৱহাৰ কৰিব পাৰে, গুড় দি বনালেও বহুত ধুনীয়া লাগে খাবলৈ। মই চেনি দিয়ে বনাইছোঁ, গুড় নাই কাৰণে। আৰু এইখিনি এনেদৰে ভালকৈ লৰাই ল'ব লাগিব। আৰু ইয়াত পানী ব্যৱহাৰ কৰিব নালাগে, যিখিনি ইয়াত তেল দিছিলোঁ, পিঁয়াজ ভাজিছিলোঁ, সেইখিনিয়ে হৈ যাব। এইদৰে ভালকৈ এনেকৈ লৰাই ল'লে, মন কৰিব চেনিখিনি গলিছে নাই। যদি চেনিখিনি গলিছে তেতিয়া এইখিনি হৈ যাব। তেতিয়া এইখিনি ৰেডি হৈ গ'ল। আৰু আপোনালোকে মিঠা পোলাও এনেকৈ বনাই চাব, খাই বহুত ভাল লাগে।